মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাদাৰ ডাক যেটো পাঠ আমি সাধু আমি পঢ়িছিলো তাৰ লগত জড়িত কেতবৰ প্ৰশ্ন উত্তৰ। তাৰ বাবে তোমালোকে কিতাপৰ 18 নম্বৰ পৃষ্ঠাটো উলিয়াই লবা। ইয়াত আমি যিমানটো পাৰো আমি প্ৰশ্নৰ উত্তৰখিনি কৰি দিয়াৰ চেষ্টা কৰিছো। বাকিখিনি তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি লবা আৰু যিখিনি এক্টিভিটি আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে আছে say yes or no. So mother duck and her ducklings lived near a lake. মাক আৰু তাৰ পোৱালিকেইটাই মাক আৰু পোৱালিকেইটাই এটা বিলৰ পাৰত বাস কৰিছিল। তো সত্য হয়নে? yes or no হ'ব? এটো yes হ'ব নহয় জানো? yes লিখিবা। Mother duck and her ducklings swam in the lake. এটো yes হ'ব। মাক আৰু পোৱালিকেইটাই বিলখনত সাঁতুৰিছিল। A tiger was looking at them. এটা বাঘে হিহঁতৰ ফালে চাই আছিল। এটো yes নে no হ'ব? এটো no হ'ব নহয় জানো? তাৰ পিছত আছে ডি নম্বৰত mother duck was worried. অৰ্থাৎ মা হাঁহৰ চিন্তা হৈছিল। এটো শুদ্ধ হয় নে? যদি শুদ্ধ হয় yes লিখিব লাগিব নহয় নে? এটো শুদ্ধ হয় গতিকে yes লিখিব লাগিব। ই নম্বৰত mother duck walked fast. মা হাঁহে বেগেৰে খোজ কাঢ়িছিল। এটো শুদ্ধ হয় নে? প্ৰথমতে মা হাঁহে কি কৰিছিল? বেগেৰে খোজ কাঢ়িছিল নহয় জানো? গতিকে ইয়াত আমি yes লিখিব লাগিব। the effort আছে the fox went away happily. যে শিয়ালটোৱে বৰ আনন্দৰে তাৰ পৰা গুচি গৈছিল। এটো no হ'ব নহয় নে? গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ কৰা হোৱাৰ পিছত আমি নেক্সট পেজলৈ গৈছো। তাৰ পিছৰ পেজলৈ ইয়াত লিখা আছে listen to your teacher and draw what you understand. তোমাৰ শিক্ষকে কি কৈছে শুনা আৰু কি বুজি পাইছা হেতু ছবি আঁকা। গতিকে ইয়াত আমাক দিয়া আছে mother duck swims in the lake. মা হাঁহে বিলত সাঁতুৰিছে। গতিকে আমি কি বুজি পাইছো যে এটা হাঁহে বিলত সাঁতুৰিছে। গতিকে ঠিক তেনে ধৰণে তোমালোকে এটা বিলত সাঁতুৰি থকা হাঁহৰ ছবি এটা আঁকিবলৈ চেষ্টা কৰাচোন। মই এটা ইয়াত দেখাই দিছো। তাৰ পিছত আছে তললৈ 12 নম্বৰত look at the picture and read what ducklings do every day. ছবিখনলৈ চোৱা আৰু প্ৰতিদিনে হাঁহকেইটাই হাঁহৰ পোৱালিকেইটাই কি কৰে লিখা। The ducklings and their mother lived in a lake. যে হাঁহ পোৱালিকেইটা আৰু তাৰ মাকে এটা বিলৰ পাৰত বাস কৰিছিল। The ducklings swim in the lake. They play near the lake. হাঁহ পোৱালিকেইটাই লেকটোত মানে বিলখনত সাঁতুৰিছিল আৰু সেই বিলখনৰ পাৰতে খেলিছিল। 12 বি নম্বৰত দিছে look at the picture and read what ducklings did when the fox came. তাত দিয়া আছে the ducklings ran to the lake. হাঁহ পোৱালিকেইটাই বিলখনলৈ দৌৰিছিল। They swam in the lake. সিহঁতে বিলত সাঁতুৰিছিল। They felt happy to see mother duck coming back. সিহঁতে মাক হাঁহ দুজনীয়ে ঘূৰি অহা দেখা পাই বৰ আনন্দিত হৈছিল। গতিকে আমাক ইয়াত কেইটামান বাক্য দিছে 12 এ নম্বৰ আৰু 12 বি নম্বৰত। গতিকে এই বাক্য কেইটা আমি পঢ়িলো। ইয়াৰ পিছফালে নেক্সট পেজত তোমালোকে চাবা ওপৰত 12 শীট তাত দিয়া আছে now copy 2 sentences about what the ducklings do. অৰ্থাৎ হাঁহ পোৱালিকেইটাই কি কৰিছিল সেই বিষয়ে দুটা বাক্য কপি কৰা মানে লিখিব লাগিব সেইফালৰ পৰা চাই। আমাক যিকেইটা বাক্য ইয়াত দিছে আগৰ পেজটোত 19 নম্বৰ পেজত তাৰ পৰা চাই ইয়াত দুটা বাক্য তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা। এইটো মই কৰি দিয়া নাই। ইয়াৰ পিছৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলে আমাৰ আলোচনা ইমানতে সামৰিছো। তোমালোকে এইখিনি লিখা হলে মোক এটা ফটো মাৰি পঠিয়াবা। ধন্যবাদ।